নমস্কাৰ, মই ইন্দ্ৰতি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে বুলি। আজি বহু দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি। মাছ আছিলে, ভাবিলোঁ ঘৰতে যিহেতু ভোল লাগিয়ে আছে, এই ঘৰৰ ভোলৰে আৰু বিলাহীয়ে আজি দুপৰীয়া সাজ বনাওঁ বুলি ভাবিলোঁ মাছৰ লগত। এইখিনি মই মাছ ফ্ৰাই কৰি ল'লোঁ, হৈ গ'ল মাছ ফ্ৰাই। আৰু সেইখিনি তেলতে মই পিঁয়াজ কাটি এনেকৈ ৰঙাকৈ ভাজি ল'ম আৰু ভোলখিনি দি অলপ আৰু ধুনীয়াকৈ ভাজি ল'ম। তাতে মই কাটি থোৱা বিলাহীখিনিও দি লৈ এনেই ভাজি আৰু অকণমান মই নহৰু দি দিছোঁ, সোৱাদ অনুসৰি হালধি নিমখ দি দিছোঁ আৰু একো মছলাই ব্যৱহাৰ কৰা